চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন শিহৰণকাৰী অদম্য গাঁৱত 4 চৰকাৰী বিষয়াৰ প্ৰথম খোজ। আমাৰ চেনেলৰ সাংবাদিকৰ তৎপৰতাত গাঁওবাসীৰ সকাহ। ভাৰত স্বাধীনতাৰ ৭৬ বছৰতো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা বিটিএডি ওদালগুৰি জিলাৰ এখন অদম্য গাঁও ফুলাবাৰী বাগিচা। বুজি পালো আপোনাৰ কথাখিনি হৈছে আমি বুজি পালো এতিয়া আমি কি পাৰো গাঁওখনত পোন প্ৰথমবাৰৰ বাবে প্ৰথম খোজ দিলে 4 মানৱপ্ৰেমী বিষয়াই। আমাৰ চেনেলত প্ৰথমটো বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত গাঁওখনত যাবলৈ উদ্গ্ৰীৱ হৈ আছিল কলাইগাঁও ৰাজচক্ৰ বিষয়া কাবেৰী ৰংপিপি, কলাইগাঁও উন্নয়ন খণ্ড বিষয়া ৰবীন বৰুৱা, গড়কাপ্তানি বিভাগৰ অভিযন্তা পিনাবন্ধু বড়ো আৰু PHCৰ অভিযন্তা দিব্যজিৎ বৰ্মনে। উল্লেখ্য যে গাঁওখনত বিশুদ্ধ খোৱা পানী, বিজুলী, অনাময় আঁচনি, ৰাস্তা ঘাট, বিধৱা বৃদ্ধ, অৰুণোদয়, ৰেচন কাৰ্ড, PMGAY আঁচনিকে আদি কৰি সমস্যাৰ অন্ত নোহোৱা গাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে চৰকাৰী বিষয়াৰে মুখামুখি হোৱাত আত্মহাৰা হৈ পৰে নিৰক্ষৰ হোজা গাঁওবাসী। উক্ত গাঁওখনত UPPL দলৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সাংগঠনিক সম্পাদক তথা উন্নয়ন খণ্ডৰ TCLCCৰ উপাধ্যক্ষ মৃকন শইকীয়াৰীয়ে গাঁওখনৰ সমূলি সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়। গাঁওখনত প্ৰথম খোজ দিয়া কলাইগাঁও ৰাজচক্ৰ বিষয়া কাবেৰী ৰংপিপিয়ে গাঁওবাসীৰ সমস্যাৰ সমাধানৰ হকে আমাৰ সাংবাদিকক কি ক'লে আৰু গাঁওবাসীয়ে উৎফুল্লিত হৈ বিষয়া কেইগৰাকীক আগমনক লৈ কি ক'লে জানো আহকচোন। মই কিছুদিনৰ আগতে জানিব পাইছিলোঁ যে আমাৰ কলাইগাঁও ৰাজচক্ৰৰ অন্তৰ্গত এটি গাঁও ভোলাবাৰী বাগিচা গাঁৱৰ মাজত কিছু তেনেকৈ পৰিয়াল আছে, কিছু সংখ্যক পৰিয়াল যিসকল মানে কিছু চৰকাৰী সা সুবিধাৰ পৰা বিচ্ছিন্ন হৈ আছিল। তো মই যেতিয়া গম পালোঁ, আমি কিছু ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি এদিন যাম বুলি আমি এদিন ডিচিশ্যন ল'লোঁ। তো আজি আহিলোঁ এণ্ড দেখিছোঁ একচুৱেলি প্ৰথম যেতিয়া খোজ দিছোঁ তেতিয়া আমি দেখিলোঁ যে ইয়াত একচুৱেলি মানুহবিলাকৰ ঘৰলৈ যাবলৈ ৰাস্তা, কোনো ভাল ৰাস্তা নাই। বাগানৰ মাজেদি আমি আহিছোঁ, তেনেকৈ সৰু ৰাস্তা দি। তো তেনেকৈ যদি আগে পিছে কিবা মেডিকেল ইমাৰ্জেঞ্চিজ হয় বা কিবা তেওঁলোকে যদি PMAY ঘৰ আহিছে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে, তাত তেওঁলোকে বস্তু কৰিবলৈ কোনো ৰাস্তা নাই। চ' আজি আমি সেইখিনি গম পাইছোঁ। দ্বিতীয়তে ইয়াত ইলেক্ট্ৰিচিটি কানেকশ্যন যদিও আছে, কিন্তু ইয়াৰ প্ৰপাৰ তেনেকৈ কিবাখিনি নাই, ইলেক্ট্ৰিক প'ষ্ট নাই, তেনেকুৱা নাই। আৰু আহি গম পাইছোঁ ইয়াত তেওঁলোকৰ অসুবিধা পাইছে, পানীতো অসুবিধা পাইছে, কিছু খোৱা পানীৰ অসুবিধা পাইছে। আৰু তেনেকৈ তেওঁলোকৰ লগত কথা পাতিছোঁ, ইয়াৰে যিসকল পাব্লিক আছে, ৰাইজ আছে, তেওঁলোকৰ কথা পাতিছোঁ। তেওঁলোকে কৈছে যে ইয়াত তেওঁলোকে বহুদিনৰ পৰা বসবাস কৰি আহিছে যদিও সা সুবিধা তেনেকৈ কমপ্লিটলি পোৱা নাই। বৰ্তমানলৈকে তেওঁলোকে ইয়াত প্ৰায় আমি কথা পতাৰ পাছত গম পাইছোঁ 3টা PMAY ঘৰ পাইছে। চ' আমি আলোচনা কৰি আজি সেইখিনি কৰিছোঁ, তেওঁলোকৰ কথা পাতিছোঁ। যিসকল মানুহ ৰৈ গৈছে তেওঁলোকক আমি যাতে ল'ব পাৰোঁ, মানে অতি শীঘ্ৰে ল'ব পাৰোঁ। তো ইয়াত আমাৰ লগত উপস্থিত আমাৰ PHCৰ ইঞ্জিনিয়াৰ আছে, PWDৰ পৰা আহিছে, আমাৰ BDO আহিছে আৰু লগত আমাৰ অফিচ ষ্টাফ আছে, বেলেগ ডিপাৰ্টমেণ্টৰ মানুহ আছে। তেনেকৈ আমি আজি সেইখিনি যিমান পাৰোঁ তেওঁলোকৰ কাৰণে যদি কিবা সা সুবিধা ওলাব পাৰোঁ সেইখিনি আমি কথা আলোচনা কৰিছোঁ। আৰু যাতে সোনকালে কিবা অতি ব্যৱস্থা কৰি দিব পাৰোঁ, বেচিকেলি ৰাস্তাখিনি, সেইখিনি আমি আজি কথা আলোচনা আপোনাৰ দুৰ্গম হয়। এতিয়া প্ৰথমে তেওঁলোকে এটা সাংবাদিক যে কৈছিলোঁ যে আমাৰ ৰাস্তাটো নাই, যিহেতু আমি শিক্ষা ল'ব পৰা নাই, বহুত আমি পিছ পৰি আছোঁ, এখন আদিম গাঁৱত আছোঁ। এতিয়া আমি কি কৰিব লাগিব ৰাস্তাটোৰ ক্ষেত্ৰত বিশেষকৈ? সেইটোৱে আমি প্ৰথম সেইটোৱে দেখিলোঁ আজি যে তেওঁলোকৰ মেইন প্ৰব্লেম, ফাৰ্ষ্ট ইছ্যুৱে হৈছে ৰাস্তা। বিকজ যিকোনো বস্তু যিহেতু ডেভেলপমেণ্টেল কাম কৰিব যায়, আপুনি ৰাস্তা নহ'লে একো কাম নহয়। ষ্টাৰ্টিং ফ্ৰম এডুকেশ্যন বা ইলেক্ট্ৰিক কানেক্টিভিটিয়ে নহওক বা বিল্ডিং বনোৱাই নহওক, ঘৰ বনোৱাই নহওক, ৰাস্তা নোহোৱালৈকে কোনো ডেভেলপমেণ্টেল কাম ষ্টাৰ্ট কৰিব নোৱাৰি। চ' আমি ইয়াত ডিচিশ্যন ল'লোঁ, BDO আহিলে, তেখেতে সেইখিনি আজি কৈ গৈছে যে নেক্সট আমাৰ যি হ'ব তেওঁলোকৰ কাৰণে ৰাস্তাটো, আমি একচুৱেলি মাটিটো পৰিছে বাগানৰ। চ' আমি বাগানৰ লগত অতি শীঘ্ৰে এটা মিটিং কৰি আলোচনা মৰ্মে তেওঁলোকৰ বাগানৰ পৰা NOC এখন লৈ বা তেওঁলোকৰ আলোচনা কৰি আমি ৰাস্তাটো তেওঁলোকৰ কাৰণে বনাই দিম বুলি সেইটো আজি এটা আমি পদক্ষেপ লৈছোঁ। চ' সেইটো হ'লে নিশ্চয় আমি ভাবিম যে আমি নেক্সট ষ্টেপখিনি আমি যাব পাৰিম, মই এইখিনি আশা কৰিছোঁ। বাগিচাত হয়
কলাগাঁও ৰাজস্ব বিষয়া কাবেৰী ৰংপি, হয় BDO ৰবীন বৰদলৈ, ৰবীন বৰুৱা, তাকে আদি কৰি PWD, PHCৰ 8টা কেইজন মুৰব্বী বিষয়াই আপোনাৰ গাঁৱলৈ আহিছে। আহিছে যিখন গাঁৱত আপোনালোকৰ একদম অতি পিছ পৰি আছে, এইটো দুৰ্গম গাঁও বা অভূত গাঁও বুলিও ক'ব লাগিব। হয় এই এতিয়া তেওঁলোক আহাত বহুত আঁচনিৰ কথা আপোনালোকে ক'লে। কি ক'ব আপোনালোকে, কেনেকুৱা লাগিছে? এতিয়া আমাক মানে বহুত ভাল লাগিছে আজিৰ দিনটোৰ কাৰণে। কিয় ভাল লাগিছে, ইমান দিনৰ পৰা আমি ইয়াতে আছোঁ, কিন্তু কোনো দিন কোনো ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ গাঁৱত আহিয়ে পোৱা নাই। কিন্তু আজি আমাক SDC বাইদেউ আহিছে, চেয়াৰমেন ছাৰ আহিছে, BDO ছাৰ আহিছে, তাৰপিছত এই PWD ছাৰ আহিছে। আমাক মানে বহুত ভাল লাগিল যে আমি কিবা এটা সহায় পাম বুলি বহুত আজি আনন্দ লাগিল মনটো, আৰু বহুত ভালো লাগছে এইখিনি আহোঁতে তেওঁলোকক। আৰু আমি জানো যে আমি নিশ্চয় বহুত সহায় এতিয়া পাম। আৰু ইমান দিনৰ ভিতৰত আমি একো সহায় পোৱা নাই, একো সুবিধা পোৱা নাই। এতিয়া আমাৰ পানীৰ সুবিধা নাই, ইলেক্ট্ৰিক যদিও বিজলী আছে তথাপিতো আমাৰ তাত পোষ্ট নাই। এইবিলাকক এতিয়া আমি যেনিবা 14-15 ঘৰ আছোঁ। এতিয়া এই কেইঘৰ মানে মানুহটো সুবিধা নোহোৱাৰ কাৰণে মানে আজি তেওঁলোকে আহিছে, আমাক বহুত ভাল লাগিল। আৰু এইখিনিৰ কাৰণে মানে আমি মানে যথেষ্ট মানে ভাল পাইছোঁ আজি। আৰু আজি আমাক বহুত আনন্দ হ'ল, গাঁৱৰ মানুহ চবেই ভাল পাইছে। আৰু আমি এনেকুৱা আশা কৰিছোঁ যে মানে চবেই আমি এই সুবিধাকেইটা যাতে পাম বুলি মানে বহুত আশা কৰিছোঁ। আৰু কি ক'ব আপুনি, গাঁওখনত আজি চৰকাৰ বিষয়া আহিল? হয়, মই ক'ব এইটোৱে বিচাৰিছোঁ যে আমাৰ ছাৰবিলাক আহিল, আহোঁতে মানে আমাক বৰ ভাল লাগিছে। আমিও এক ঠাইত কাম কৰি আছোঁ, কামটো বন্ধ কৰি ময়ো আহিলোঁ ইয়াতে। আহি চাওঁ যে নাই, মানুহ গোট খাই আছে। তাৰপিছত আমাৰ ৰাস্তাখিনি আৰু এই পানীৰ সুবিধাটো আৰু আমাৰ লাইনৰ সুবিধাটো এওঁলোকক মানে লাগে। আৰু মোৰ ক'ব লগা বিশেষ নাই, এইখিনিয়ে। আৰু আপুনি কওক। আহিছে, আজি মোৰ মনটো খুব ভাল লাগছে। এনে আমাৰ ইয়াতে ধৰক পানীৰ সুবিধা নাই, হেৰিৰ সুবিধা নাই, অহা যোৱাৰ সুবিধা নাই। তাৰপিছত এই লাইনৰ খুঁটাগিলা এতিয়াও আমি বাঁহৰ হেৰি লগাই লাইন লগাই আছোঁ, লাইন টানি আছোঁ। কেতিয়া ৰাতি ভাঙি পৰে, মানুহ অহা যোৱা কৰি আছে, কি হয় নহয় এইটো আমি ক'ব নোৱাৰোঁ নহয়। এতিয়াও সেইটো চৰকাৰে একো হেৰি নকৰে। বানপানীত আৰু ঘৰৰ চালৰ ওপৰত ছাগলী উঠাই ৰাখছোঁ, ইমান পানী হৈছে আমাৰ ঘৰত। এতিয়া ফটো আছে, মোবাইলত আছে। পুখুৰী ইমান ডাঙৰ পুখুৰী চব তলত গেলি। পুখুৰীৰ ওপৰত মোটামুটি 4 ফুট 5 ফুটকৈ পানী হৈছে। সেইখিনি এই বিষয়কেইজন যে আপোনালোকৰ গাঁৱতে ভৰি দিলে, তেওঁলোকক কি জনাব এতিয়া? মানুহ আহিছে, আমাৰ ভাল লাগছে। সিহঁতক জনাব লাগিব আমাৰ যে মোৰ এনেকুৱা বিপদ, তোমালোকে এনেকুৱা আমাৰ বিপদৰ পৰা মোক ৰক্ষা কৰক। ভাল লাগিছে ন আজি? বৰ ভাল লাগছে আজি। আৰু প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ অফিচাৰবিলাক আহিল, বাইদেউ আহিছে, অফিচাৰ আহিছে, ভাল লাগছে আজি, খুব ভাল লাগছে। আমাৰ ক'ব গ'লে এতিয়া EPPL ভালৰ মানুহ আহিছে নে নাই? আহিছে। কৃষি চেয়াৰমেন আহিছে। আৰু কোনে আপোনাক ইমান দিনে সহায় কৰি আহিছিলে? সেই যুৱকজন কোন? এই হেৰি পাপু দা আমাক ভাল সহায় কৰিছে। এই কিবা চাউল, দাল, তেল, পানী, বানপানীত ইমান পানী সাঁতুৰি আহি আমাক দি গৈছে, আৰু কোনো অহা নাই। এতিয়াও লাগি আছে আমাৰ পিছত এই আমাৰ পাপু দা। কিন্তু পাপু দাও বৰ ভাল মানুহ। ভাল লাগিছে ন? ভাল লাগছে। ঠিক আছে। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড।